हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल EM Boys আকৌ আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ সবকে স্বাগতম জনাইছোঁ। এতিয়া আমি বৰ্তমান মই আছোঁ কাজিৰঙাত মানে মেইন হেৰিত নাই, এইপিনে ৰাস্তাত আছোঁ। এই চাইড এইটো চাইড দেখিছোঁ নাই, এই চাইডবিলাক এইখিনিতে গড় চৰবিলাক ওলাই থাকে কৈছিলোঁ, কিন্তু গাড়ীখন নৰখালে সেই আগলৈ গুচি আহিলোঁ। এতিয়া জখলাবন্ধাৰ পৰা ওলাই আহিলোঁগৈ আমি। এতিয়া আপোনালোকক জেগাবিলাক অলপ দেখাই আছোঁ গাড়ীৰ ভিতৰৰ পৰা যিমান পাৰে। আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। এইটো আপোনালোকে স্মৃতি ভিডিঅ' দেখিছে, তাৰ ওপৰত নাযাব, 40ৰ ওপৰত নাযাব, নহ'লে আপোনালোকৰ বিপদ মানে কি আপোনালোকৰ পায়ন হৈ যাব। মানে সদায় মনত ৰাখিব, 40ৰ ওপৰৰ পৰা নাযাব আপোনালোকে। ইপিনে কেমেৰা ফিটিং কৰা আছে দেখিছে এইটো। সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে, আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে। সাগৰতে কিমান পানী কোনোবাই জুখিছেনে, আকাশতে কিমান তৰা কোনোবাই লিখিছেনে। লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি, মোৰ বুকু আছে ভৰি নাযাবা দেই পাহৰি। মোৰ বুকু আছে ভৰি নাযাবা দেই পাহৰি। Moments later. এতিয়া আমি দেৰগাঁও পালোহি। এতিয়া হোটেলত সোমাই আছোঁ। দেখিছে এতিয়া ইয়াৰ পৰা কিবা কিবি খাই পিনি ইয়াৰ পৰা ওলাই যাম। আমাৰ চাহ টাকাই হৈ গ'ল, এতিয়া ইয়াৰ পৰা ওলাই যাম। মোৰ ইমান দুখী লাগিছে। হেল্ল' গাইজ, ভাল লাগিছে, বেয়াও লাগিছে, ভোকো লাগিছে, লগতে ভোকো লাগিছে। এতিয়া আমি নিমাতী পাই গ'লোঁ। নিমাতী হৈ এতিয়া কমলাবাৰী যাম, তাৰ পৰাহে আমি দখাখানা যামগৈ। এতিয়া ভাত চাত পকাই ল'ম, কাৰণ ৰাতিপুৱাকৈ একো নোখোৱাকৈ খাইছোঁ। টোপনি খতি কালিৰ পৰা মই একদম এখনো হোৱা নাই, অলপ এতিয়া গাড়ীত উঠোঁ। আপোনালোকে চাই থাকক বাৰু। এইখন দেখিছে এই ব্ৰহ্মপুত্ৰ, এইটো এখন জাহাজ
নে ফেৰী নাজানো। আমি কোনখনত যাম গম পোৱা নাই, আপোনালোকক দেখাই দিম কোনখনত যাম। এতিয়া আমি ভাতটো অলপ খাই লওঁ। এইখন জাহাজ আপোনালোকে দেখিছে, এইখনতে যাওঁ নেকি, নাজানো আৰু কোনখনত আমাৰ টিকেট হৈছে। মানে এইখনত উঠিবলৈ ইমানেই মন গৈ আছোঁ, কিন্তু আজিলৈকে এইখনত উঠি পোৱা নাই। ভাবিছিলোঁ আহোঁতে উঠিব পাম নে, তেতিয়াও নহয়। যাওঁতে এতিয়া ভগৱানে যি মিলায়, ভগৱানে যদি মিলালে মানে বহুত 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 ভগৱানক ধন্যবাদ দিম আৰু এইখনত যদি উঠিব পায়। আপোনালোকে দেখিছে এতিয়া পেটীত উঠি আছোঁ, কিন্তু ভাবিছিলোঁ এইখনত যাবলৈ পাম বুলি। কপাল নাই, এইটো কপাল। এখন মানে মই আগৰ পৰা উঠিব মন হৈ আছে, কিন্তু আজিলৈকে এবাৰ উঠি পোৱা নাই। কিন্তু দেখি আছোঁ। তাৰপিছত কি হ'ল ঘটনাটো মানে কি, কালি যিটো ফেৰীত আহিছিলোঁ, আকৌ আজি এখন ফেৰীয়ে লগ পাইছোঁ। একদম নৰমটো আৰু মানুহ যেনেকুৱা এনেকুৱা পাইছোঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই সাগৰৰ মাজৰ পৰা আপোনালোকক লাইভ দি দেখাই আছোঁ। এতিয়া আমি যাওঁগৈ আৰু, হয় নহয়, যাওঁনে? অঁ হ'ব। হেল্ল' বন্ধু, কি ক'ম? অঁ, এই আমি কমলাবাৰী পালোঁহি। কমলাবাৰী হৈ এতিয়া আমি ক'লৈ যামগৈ আৰু। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে এইটো কৰি দিবি। তাৰপিছত মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে কি কয়, কাষতে হয় কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ ভেৰি মাছ।